নমস্কাৰ সকলোকে আটাইলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এতিয়া গৈ আছো চুটকি নামৰ এখন ঠাইলৈ, মানে অলপ বিহুৰ বজাৰ কৰিব গৈ আছো আৰু বিহুত কি কি বজাৰ কৰো আপোনালোকক দেখাম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লগতে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই বিহুত কি বনাও সেয়াও আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব, ঠিক আছে, আহক। পালো ন নেকি? Ya, আপনি এটা স্যার সেন জিতা সেন না দাদা 5 কেজি 6 কেজি রাখুন লাগে না নারকেল সন্দ ওকে মামা কি দে बंधाकोबी दुटे আছে আমরা এটি দেখ বন্ধাকোবি গো উপরে উপরে দিয়ে না ওটা দিয়ে দিব লাগিব চালটা এটা বিলে প্লাস্টিক আনতে এটা এটা না প্লাস্টিক চালটা এটা 2 কিলো এইটা দিয়ে রো 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 এটা মুখে দিয়ে এটা কত করে 4 কেজি ভিডিও কৰি দিম ভিডিও কৰি দিম আপোনালোক খেতিখিনি দেখাও খেতি উঠালে ঐ লাইট লৰছৰ নকৰিবি হা কেমেৰা মাৰিব সেম সিস্টেমত থৈ দিবি অপৰিতে ঠিক আছে হ'ব দে থ্যাংক ইউ বলা আহি পালো এইমাত্ৰ বিহুৰ বজাৰ কৰিব গৈছিলো আৰু এতিয়া কি আনিলো বিহুৰ বজাৰ আগতীয়াকে আপোনালোকক দেখাই দি আছো চাব। এয়া বন্ধাকবি আৰু নাৰিকল ইয়াতে আছে আৰু ইয়াত বৰা চাউল ভোগ চাউল এয়া আনিছো আৰু এয়া ধনিয়া পাত তাত গৈছো যেতিয়া খেতিও আছে এয়া ধনিয়া পাত বিলাহী লৈ আহিছো আৰু বিহুৰ কাৰণে এয়া বৰা চিৰা আৰু এইটো চিৰা আৰু এয়া গুৰ মিঠাই এয়া মুড়ি কিনিছো আৰু এয়া বিস্কুট কেক কিনি আছে আৰু ধনিয়া পাত এয়া গৈ ভালে লাগিল। চুটকি ঠাইখন অৰ্গেনিক ভিলেজ হিচাপে পৰিগণিত হৈছে আৰু খুবেই ভাল লাগিল। বস্তুবোৰ গোটেইখিনি বস্তু পাই গ'লো আৰু ভাবিছিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে তাৰমানে মই বিহুত কি বনাওঁ কি নবনাওঁ সকলো আপোনালোকক দেখুৱাম, কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায়, সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।